নমস্কাৰ, মই মনমিয়া আপোনালোকৰ বাবে এটা সেটিংস লৈ আহিছোঁ। আমাৰ মোবাইলবিলাকত কিছুমান হাৰ্মফুল এপ্লিকেশ্যন অজানিতে সোমাই যায় বা ইনষ্টল কৰি পাওঁ আৰু মোবাইলটোত এনেকুৱা ধৰণৰ এপ্লিকেশ্যন আছে নি আমি কেনেকৈ চাম, অপকাৰী এপ্লিকেশ্যন সোমাই আছে নেকি কেনেকৈ চাম। সেইবাবে মই সেটিংসটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু 10জন মানুহ উপকৃত হ'ব। আৰু এতিয়া যাওঁ সেটিংসটোলৈ। সেটিংসটোলৈ আৰু প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰ ইয়াতে ওপেন কৰি ল'ব। এইটো দেখিছে, এয়া ফটো ওলাব। যদি আপোনালোকৰ ফটো দিয়া নাই তেতিয়া নোলাই দেই, মোৰ দিয়া আছে যিহেতু ওলাইছে। ইয়াতে ক্লিক কৰি দিব। এতিয়া ইয়াতে দেখা পাব প্লে প্ৰটেক্ট দেখা পাইছে। এইটো প্লে প্ৰটেক্টত এইটো ক্লিক কৰি দিব। ইয়াতে দেখিছে নো হাৰ্মফুল এপছ ফাউণ্ড আৰু কোনো ধৰণৰ ইয়াত অপকাৰী এপ্লিকেশ্যন নাই বুলি কৈছে। যদি কিবা সন্দেহ থাকে তেতিয়া স্কেনত টিপি দিব। যদি কিবা অপকাৰী থাকে এইটো গ্ৰীণ হৈ নাথাকে, অপকাৰী এপ্লিকেশ্যন থাকিলে এইটো গ্ৰীণ হৈ নাযায়। এইটো স্কেন কৰি দিছোঁ। এয়া কোনো ধৰণৰ মোৰ ইয়াতে বেয়া এপ্লিকেশ্যন নাই, সেইবাবে এনেদৰে ওলাইছে।